কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ বাগৰি বনাঞ্চলৰ নলামুখ চিকাত প্ৰাণ হেৰুৱালে এটা চোৰাং চিকাৰীয়ে 5জনীয়া চোৰাং চিকাৰী দলটো প্ৰৱেশ কৰিছিল কাজিৰঙাত সন্ধিয়া বাগৰি বনাঞ্চলৰ কাৱৈমাৰীত গুলীৰ শব্দ শুনে বনকৰ্মীয়ে আৰু ঘটনাস্থলীৰ পৰা বনকৰ্মীয়ে উদ্ধাৰ কৰে এটা খৰ্গ বিভিন্ন বনাঞ্চলসমূহত এতিয়াও চোৰাং চিকাৰীৰ উপদ্ৰৱ অব্যাহত আছে বন বিভাগটোৱে সময়ে এনেধৰণৰ অভিযান কিছু চলালেও বা বনমন্ত্ৰীগৰাকীয়ে সময়ে কঠোৰ স্থিতি লোৱাৰ কথা ঘোষণা কৰিলেও কিন্তু দেখিবলৈ পোৱা গৈছে যে চোৰাং চিকাৰীৰ কিন্তু তেওঁলোকৰ যি মৰহা সেয়া একে আছে সময়ে এইদৰে গড় নিধন কৰি খৰ্গ কাটিলৈ উঠা হৈছে চোৰাং চিকাৰী আৰু তাৰ মাজতে অৱশ্যে এনেকুৱা ধৰণৰ অভিযানত যি অভিযানসমূহ বন বিভাগে সময়ে চলাই আহিছে বনকৰ্মীয়ে চলাই এনেধৰণৰ অভিযানত সময়ে বহু এনে চোৰাং চিকাৰী পৰি আহিছে জালত বহুজনক ইতিমধ্যে ৰঙাঘৰলৈ নিক্ষেপ কৰা হৈছে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰ মাজতে এক খবৰ আমি আপোনালোকক জনাইছো চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত লগা এই গুলীয়াগুলীৰ ঘটনাত এটা চোৰাং চিকাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় সন্ধিয়া বাগৰি বনাঞ্চলৰ কাৱৈমাৰীত গুলীৰ শব্দ শুনিছিল বনকৰ্মীয়ে আৰু তাৰ পাছতে গুলীয়াগুলীৰ ঘটনা আৰু ঘটনাস্থলীৰ পৰা পৰৱৰ্তী সময়ত বনকৰ্মীয়ে এটা গড়ৰ খৰ্গ উদ্ধাৰ কৰে